Q factor, মানে Q stands for question or factor. That constructive understanding eta koribo lage because I believe in smart study rather than the cheat study. মানে how that is smart study then? মানে উদ্দেশ্য to কি যে তোমালকে কনসেপ্ট to বুজি পাইছা নে নাই So এই তোমালোকে যেটো এই MCQ বজাৰখনত যে ঘুৰি আছা নহয় তোমালোকে you will never be in that 1%. কবলৈ গলে ইংলিশটো কিবা বাগ দেখা দি দেখে ইংলিশ সাবজেক্টটো ইংলিশ হলে নাই আমি নোৱাৰো এতিয়া কোনোবা এজনে যদি এটো প্যাৰাগ্ৰাফ পঢ়ে ভাইব বাপ ৰে বাপ ইমান ভাৰী ভৰকম শব্দ লৈছে মই নোৱাৰো এতিয়া মই আপোনাক এটা সিম্পল এটা কাম কৰিবলৈ কম আপুনি এই গুটে প্যাৰাগ্ৰাফটোত মোক আপুনি পাঁচটা এডজেক্টিভ বাছি দিয়ক জাস্ট ট্ৰাই ইট হয় বহুত টান কাম দি দিলা মোক হেনেকে যদি প্ৰত্যেকটো কনসেপ্টতে যদি তাহাতি ট্ৰিক্স লৈ মানে হেৰি লৈ থাকে ওকে এটো কাৰণে ডিএসএলআৰ হেতু কাৰণে এটো কাৰণে এটো লাষ্টত এখন এক্সেল শীট বনাব লাগিব যে এটো কাৰণে এটো ট্ৰিক্স এটো কাৰণে হেতু ট্ৰিক্স বুজি পাইছে নে এটা মাৰ্ভেল মুভি নিচিনাকে আৰু তেখেত সকল হৈছে এটা ক্যাৰেক্টাৰ মহেন্দ্ৰ বৰ্মন আহিছে এটা ৰাষ্ট্ৰৰ পৰা ওকে সমুদ্ৰ গুপ্তা আহিছে কুমাৰা গুপ্তা আহিছে বেলেগ এটা ৰাষ্ট্ৰৰ পৰা এনচিয়েন্ট আসাম হিষ্ট্ৰী বুলি আপোনালোকে ইউটিউব চেনেল ইউটিউবত মাৰক আপোনালোকে কি পাই নিজে চাব আমাক বহুতে কয় যে আমাক মোটিভেশনাল ভিডিও লাগে কিহৰ কাৰণে তোমাক মোটিভেশনাল ভিডিও লাগে তুমি তোমাৰ ঘৰখনৰ চাৰিওপাশে চোৱা তুমি তোমাৰ বুঢ়া মা দেউতাক চোৱা তুমি তোমাৰ ঘৰখনৰ অৱস্থা চোৱা তাৰ পিছত যদি তোমাক চাকৰি এটা লাগে মোটিভেশন নোপোৱা তেতিয়াহ'লে তোমাৰ লাইফত একো নহয় কি হয় মোটিভেশন নালাগে হেবিটছ ডেভেলপ কৰা যে তুমি নেক্সট 3 to 7 ডেজৰ ভিতৰত তুমি হেবিটটো ডেভেলপ কৰি ল'ব পাৰা নমস্কাৰ বিপিএছৰ মঞ্চত এই 5 নম্বৰ পডকাষ্টলৈ আপোনালোকক আমি স্বাগতম জনাইছো ইতিমধ্যে যিসকল ল'ৰা-ছোৱালীয়ে ADRE কাৰণে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ বিভিন্ন দিশসমূহত আমি অলৰেডি বহুত ধৰণৰ আমি কথা পাতিছো সো আজিৰ এই পডকাষ্টটো আমাৰ এইটো আমাৰ লাষ্ট সিৰিজ ইয়াত আমি কিছুমান অকমান দীঘলীয়াকে আলোচনা কৰিম এজ ইউজুৱেল মোৰ লগত আছে চাইনা বৰুৱা নমস্কাৰ চাইনা যোৱাবাৰ আমি য'ত এৰিছিলো তাতে আমি ধৰো হয় ইনফেক্ট আমাৰ লাষ্ট ভিডিঅ'টোত আমি কথা পাতি তুমি এটা খুব ইন্টাৰেষ্টিং এটা আমাক হেৰি সাজেষ্ট কৰিছিলা হেতু হৈছিল যে তুমি মানে কেনেকৈ প্ৰশ্ন কৰি কৰি পঢ়িব লাগে হয় তুমি এটা আমাক কনসেপ্ট এটা বুজাইছিলা গোটেই বস্তুটো একচুয়ালি সেই বস্তুটোৰ ওপৰত বহুত আমাৰ ভিউজ আহিছে আৰু বহুত কোৱেশ্চনছ আহিছে ইনফেক্ট কমেন্ট সেকশন তুমিও পঢ়িছা আমিও পঢ়িছো বা আমালৈ কিছুমানে ডাইৰেক্টলি ফোনো কৰিছে সো মানে তেওঁলোকে একচুয়ালি অকমান বেছি ডিপলি জানিব খুজিছে বস্তুটো আচ্ছা ঠিক আছে সো এই বিষয়ত তুমি আৰু অলপ ভালকে কোৱাচোন এইটো আমি যেটো আমি সিস্টেমটো কৈছো যে এটা কিউ ফ্যাক্টৰ মানে কিউ স্ট্যান্ডস ফৰ কোৱেশ্চন আৰু ফ্যাক্টৰ এই বস্তুটো কি Sir, etu Q factor mane jeneke apuni kole Q stands for question and the factor. So question korato etu karone important buli moi kolu mane because belegor pra sai pele jodi kunubai mane porhe to he questions bilak amar monotu na thake and at the same time etu confusion o hoy. So hebabe moi koisilu je eta constructive understanding eta koribo lage constructive bhabe poribo lage so first apuni dhorok subject wise mane concept bilak likhile he concept bilak apuni bhal dore bujile and then you frame the question okay so etuke mane moi eta naam di disilu etu q mane q factor so jeneke moi agote koisu I never believe in mane tips or tricks etia manuhe kobo je apuni jitu koise hetu eta mane tip hoy kintu nohoy because I believe in smart study rather than the cheat study মোক এটা কথা তুমি কোৱাচোন প্ৰথমতে এটা কনসেপ্ট কৰিব কনসেপ্টটো বুজি পাব বুজি পাই পেলে তাৰ ওপৰত তেওঁলোকে কোৱেশ্চনছ ফ্ৰেম কৰিব হয় so that কনসেপ্টটো আৰু ভালকে বুজি পায় কিন্তু ইয়াত চাইনা মোৰ এটা কোৱেশ্চন আছে জেনাৰেলি মানুহে কি ষ্টাডি কৰে মানে কনসেপ্টটো বুজি পায় তাৰপিছতে অলৰেডি যেটো ৰেডি কোৱেশ্চনছ আছে সেইবিলাক আনসাৰ কৰি পেলে বস্তুটো প্ৰেক্টিস কৰি পেলে আৰু ভালকে বুজি পায় এতিয়া তুমি এই গুটে বস্তুটো প্ৰসেসটোত আৰু এটা লেয়াৰ লগাই দিছা যে কোৱেশ্চনটো আছেই তুমি কৈছা যে না নিজে ফ্ৰেম কৰ তাৰমানে এতিয়া আগতে যদি মানে 1+2 হৈ পেলে মানে হেৰিটো হৈ গৈছিলে প্ৰসেস স্টেপ 1 এন্ড স্টেপ 2 আছিল নাও ইউ হেভ মেড ইট স্টেপ 3 ইনফেক্ট স্টেপ মানে স্টেপ 1 ৰ পিছত আৰু এটা তুমি স্টেপ লগাই দিলা সো এইটো প্ৰসেসটো দীঘল কৰি দিলা নে তুমি যেনেকৈ ক'লা যে স্মাৰ্ট ষ্টাডি মানে হাউ দ্যাট ইজ স্মাৰ্ট ষ্টাডি আচ্ছা স্মাৰ্ট ষ্টাডি এজ ইন মই আপোনাক এটা ইয়াতে এটা স্মল এক্সপেৰিমেন্ট কৰিবলৈ দিছো not only for you for everybody that is seeing so মই এটা প্যাৰাগ্ৰাফ এটা আপোনাক দিছো আপুনি হে প্যাৰাগ্ৰাফটো আপুনি ভালদৰে পঢ়ক
সো প্যাৰাগ্ৰাফটো এনেকুৱা আপুনি যদি মানে এইটো প্যাৰাগ্ৰাফ ইফ ইউ ক্যান ৰিড ইট তো চাইনা মেডামে আমাক এটা সৰু এটা প্যাৰাগ্ৰাফ দিছে এইটো প্যাৰাগ্ৰাফ মোস্ট প্ৰবলি তুমি এনসিআরটি বুকৰ পৰাই লৈছা হয় ঠিক আছে এই কনসেপ্টটো বুজাই দিবলৈ এটা প্যাৰাগ্ৰাফ দিছে মই তোমালোকৰ সুবিধাৰ্থে পঢ়ি দিছো স্বাধীনতা কি ই হৈছে বাধাৰ অনুপস্থিতি ব্যক্তিৰ ওপৰত বাহিৰৰ বাধা অনুপস্থিতি আৰু স্বতন্ত্ৰ সিদ্ধান্ত ল'বলৈ আৰু স্বায়ত্তশাসিতভাৱে কাম কৰিবলৈ সক্ষম হ'লে স্বাধীনতা অস্তিত্ব বুলি কোৱা হয় স্বাধীনতা হ'ল মানুহৰ মুক্তভাৱে নিজকে প্ৰকাশ কৰাৰ ক্ষমতা বৃদ্ধি কৰা আৰু নিজৰ সম্ভাৱক বিকশিত কৰা এই অৰ্থত স্বাধীনতা হৈছে মানুহে নিজৰ সৃষ্টিশীলতা আৰু সামৰ্থ্য সম্ভাৱ্য বিকাশ কৰিব পৰা অৱস্থা আচ্ছা স্যাৰ এতিয়া আপুনি এই প্যাৰাগ্ৰাফটো পঢ়িলে এণ্ড আই হোপ আপোনালোকে সকলোৱে পঢ়িছে ইয়াতে আমি চাব লাগে যে দেৰ আৰ 4 মেজৰ পইণ্টছ ঠিক আছে 4টা মেজৰ পইণ্ট আমি ইয়াতে পাইছোঁ ফাৰ্ষ্ট আপুনি চাব যে কি কৈছে যে স্বাধীনতা হৈছে বাধাৰ অনুপস্থিতি 1 নম্বৰ পইণ্ট 2 নম্বৰ চাব যে বাহিজ্যক বাধাৰ অনুপস্থিতি আৰু স্বতন্ত্ৰ সিদ্ধান্ত ল'বলৈ কাম কৰিবলৈ সক্ষম হোৱা ঠিক আছে এটো 2 নম্বৰ 3 নম্বৰ আপুনি চাব যে মুক্তভাৱে নিজকে প্ৰকাশ কৰা এটা কথা কৈছে আৰু 4 নম্বৰ মোস্ট ইম্পৰ্টেন্ট পইণ্ট কৈছে যে স্বাধীনতা হৈছে মানুহে নিজৰ সৃষ্টিশীলতা আৰু সামৰ্থ্য বিকাশ কৰিব পৰা এটা অৱস্থা তো এই 4টা পইণ্ট আপোনালোকে পালে ওকে এতিয়া ধৰক কোনোবা এজন ষ্টুডেণ্ট আছে আৰু এই 4টা কথা তেখেতসকলে মনত পেলাব লাগে যে স্বাধীনতা মানে কি এটা ইয়াৰ কাৰণে মই যেনেকৈ ক'লো ডু আ স্মাৰ্ট ষ্টাডি মানে ডু আ কনষ্ট্ৰাক্টিভ ষ্টাডি এটা ইয়াতে এটা প্ৰশ্ন মই ষ্টুডেণ্টজনক সেইটো কাৰণে বনাব দিছোঁ বিকজ হি উইল বি দ্য ওৱান to understand the constructive formation of the question and the paragraph এতিয়া কেনেকে কৰিব লাগে এতিয়া মই এটা আপোনাক মানে হেৰি কৰি আছো ইয়াতে এটা প্ৰশ্ন মই এটা ফ্ৰেম কৰি দিছো যে আইডেন্টিফাই দ্য কি এসপেক্ট অফ দ্য ফ্ৰীডম ইন দ্য গিভেন ষ্টেটমেন্ট ঠিক আছে ইয়াতে মানে অসমীয়া যি সকলে তোমালোকে ফলো কৰি আছা প্ৰশ্নটো তোমালোকে চাই ল'ব পাৰিবা তাতে দিয়া আছে এটা ইয়াতে 4টা ষ্টেটমেন্ট আছে ষ্টেটমেন্ট নম্বৰ 1 ফ্ৰীডম ইজ অনলি এক্সপ্ৰেছ এজ এবসেন্স অফ এক্সটাৰ্নাল কনষ্ট্ৰেইন ইন এন ইন্ডিভিজুৱেল ঠিক আছে independence and autonomy along with no external constraint is necessary to achieve freedom 3 number for freedom to achieve absence of constraint and existence of conditions are key aspects and number 4 all of the above ঠিক আছে এই 4টা যে মই পইণ্টৰ কথা ক'লো আপোনাক হে প্যাৰাগ্ৰাফটো বুজাই দিওতে এই 4টা মানে পইণ্টৰ মানে ভিত্তিতে এতিয়া মই এই 4টা ষ্টেটমেন্ট বনাইছো এতিয়া আপুনি আইডেন্টিফাই কৰক যে কোনটো কি এসপেক্ট হয় মানে কোনটো মূল এসপেক্ট হয় মানে যদি আপুনি চাই প্ৰথম মানে ষ্টেটমেন্টটো কি দিছে স্বাধীনতা কেৱল ব্যক্তিৰ মাজত বাহিজ্যিক বাধাৰ অভাৱ হিচাপে প্ৰকাশ কৰা হয় ইয়াতে কেৱল শব্দটো ইউজ কৰা হৈছে অনলি শব্দটো ইউজ কৰা হৈছে কিন্তু আমি পাইছিলো মূল ইয়াতে আমাৰ হেইটো কি সুধিছে জাস্ট কি এসপেক্ট তো অকলে যদি শব্দটো দিয়া আছে তেনেহলে দ্যাট কোৱেশ্চন ইজ ৰং 2 নম্বৰ আপুনি অপশনটো চাব এতিয়া এই ষ্টেটমেন্টটো নহয় মানে কাৰণ আমি যেতিয়া গুটে প্যাৰাগ্ৰাফটো পঢ়িছো ইয়াতে আমি দুটা সিচুৱেচনৰ কথা পাইছো এটা আছে যে বাহিৰৰ বাধা কোনো ধৰণৰ থাকিব নালাগিব আৰু there are certain conditions which must be met conditions যেনেকে মানুহে নিজকে ফ্ৰীলি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব আৰু মানুহে নিজৰ আপোনাৰ ইয়াতে কৈছে ন সৃষ্টিশীলতা আৰু সামৰ্থ্য বিকাশ কৰিব পৰা এটা অৱস্থা তো ইয়াতে যেহেতু অৱস্থা শব্দটো দিছে মানে there are certain conditions এতিয়া 3 নম্বৰ যেটো আপুনি অপশন চাব তাতে হে কন্ডিশন ফুলফিলমেন্টৰ কথাটো দিয়া আছে ইয়াতে মই এই কোৱেশ্চনটো হেতু কাৰণে দিছো কাৰণ যেতিয়া এজন ছাত্ৰই যেতিয়া এই প্যাৰাগ্ৰাফটো পঢ়িব এই প্যাৰাগ্ৰাফটো পঢ়াৰ পিছত he has to understand what it means to be a freedom ঠিক আছে এতিয়া তো কোনোবাই কি কৰিব এটো অকলে জাস্ট পঢ়ি গৈ থাকিব আৰু প্ৰশ্ন যদি আহে এনেকুৱা ধৰণৰ কনস্ট্ৰাকটিভ প্ৰশ্ন বা স্টেটমেন্ট বেসড কোৱেশ্চনছ তেখেতে নোৱাৰে সো আমাৰ নিজৰ হে কনস্ট্ৰাকটিভ থিংকিংটো আহিবলে নিজে আমি ধুনিয়াকে কোৱেশ্চনটো ফ্ৰেম কৰি আনসাৰ কৰিলে মানে কি হয় এই গুটে এনেকুৱা ধৰণৰ যিমান প্যাৰাগ্ৰাফ হয় বা যিমান কনসেপ্ট আছে আমি হেবিলাক বুজি পাব পাৰো কাৰণ আমি নিজে প্ৰশ্নটো বনাইছো আৰু প্ৰশ্নটো এনেকুৱা ধৰণৰকে বনাইছো যে স্টেটমেন্ট বেসড কোৱেশ্চনো হয় কনস্ট্ৰাকটিভো হয় সো এতিয়া মই যদি আপোনাক সুধু যে স্যাৰ ককচন স্বাধীনতা মানে কি বাহিৰৰ মানুহে ক'ব যে নহয় অকলে বাহিৰৰ মানে এটা কোনো ধৰণৰ বাধা অনুপস্থিতি স্বাধীনতা বুলি বুজায় কিন্তু আপুনি যেতিয়া পঢ়িলে ইয়াতে আপুনি গম পালে যে স্বাধীনতাত কি থাকে কন্ডিশনসও থাকে মই তোমাক এটা এক্সাম্পল দি পেলাই সুধিব পাৰো নে এটা ধৰা মোৰ ওপৰত ধৰা কোনো বাহিৰৰ বাধা নাই কিন্তু মই এনেকুৱা এজন মানুহ যোনে
নিজে মই একো মই ডিসিশন ল'ব নোৱাৰো সো মই স্বাধীন হ'ম নে নহয় আপুনি কোনো ধৰণৰ যদি ডিসিশন মই নিজে একো ল'ব নোৱাৰো তেনেহলে আপুনি স্বাধীন নহয় ওকে সো হে কন্ডিশনটো কেতিয়া ফুলফিল হ'ব যেতিয়া আপোনাৰ ইউ ক্যান এক্সপ্ৰেছ ইয়োৰসেলফ ফ্ৰিলি আপোনাৰ বাধাটো নাই কিন্তু ইউ আৰ নট এবল টু এক্সপ্ৰেছ ইয়োৰসেলফ ফ্ৰিলি তো যেতিয়ালৈকে কন্ডিশনটো নাহে তেতিয়ালৈকে আপুনি নিজকে স্বাধীনতা বুলি মানিব নোৱাৰে সো যেতিয়া এজন ছাত্ৰই প্ৰত্যেকটো কনসেপ্ট যেতিয়া এনেকে পঢ়িব যেতিয়া কনস্ট্ৰাকটিভ কোৱেশ্চনবোৰ বনাব তেতিয়া কি হ'ব হে লাইফ লং হে কনসেপ্টটো কেতিয়াও নাপাহৰে এতিয়া মই হেতু বাবে কৈছো যে ডু এ স্মাৰ্ট ষ্টাডি মানে হৈছে তুমি নিজে বনাবা নিজে কোৱেশ্চন ফ্ৰেম কৰিবা এণ্ড ইউ সি দ্য ডিফাৰেন্স কিন্তু বেলেগে বনাই দিয়া কোৱেশ্চনটো আমি যদি কৰিবলৈ যাওঁ তেতিয়া হেতু ডাবল ওয়াৰ্ক হৈ যায় এটা আমি সোর্স পঢ়িলো হৈ গল 500 এমসিকিউ কৰিলো 600 এমসিকিউ কৰিলো হৈ গল আকৌ বেলেগ এটা পৰীক্ষাৰ কাৰণে আহিব তাতো আকৌ 500 এমসিকিউ কৰিব ইটস আ ওয়েস্ট অফ টাইম ওয়েস্ট অফ এনার্জি ওয়েস্ট অফ রিসোর্সেস নাথিং সো আশা কৰো তোমালোকে এই এক্সপ্লেনেশনটো সাইনা মেডামে যেনেকৈ আমাক খুব ধুনীয়াকৈ বুজাই দিলে তোমালোকে বুজি পাইছা আৰু অনাগত দিনত মই সাইনাক এটা কথা ৰিকুৱেষ্ট কৰিম তুমি আমাৰ ইয়াত এটলিষ্ট দুটা ক্লাছ এনেকুৱা ধৰণে লৈ দিবা লাইভ ক্লাছ শিওর এনেকুৱা তিনটা চাৰিটা টপিক যদি আৰু অকমান ল'ৰা-ছোৱালীবিলাকক প্ৰেক্টিছ কৰাই দিয়া আই থিংক বিৰাট ডাঙৰ মানে এইটো এটা হেৰি কৰা হ'ব আচ্ছা স্যার ইয়াতে মানে এটা কথা মই ক'ব বিচাৰো নিজৰ মোৰ পাৰ্সনেল এটা এক্সপেৰিয়েন্স মই এনেকুৱা ধৰণৰ কনস্ট্ৰাকটিভ ষ্টেটমেন্ট দি মই কেবাটাও ক্লাছ মই লৈছিলো মানে মই বিচাৰিছিলো যে মানে ষ্টুডেন্ট সমূহে যিবোৰ কনসেপ্ট পঢ়িছে দে শুড বি ভেৰি ক্লিয়াৰ তো তাতে বহু ষ্টুডেন্টে এনেকুৱা কয় যে এইটোতো প্ৰশ্ন ইয়াত নাহে এইটো পৰীক্ষাত এইবোৰ প্ৰশ্ন নাহে বা হেতু পৰীক্ষাত হেতু প্ৰশ্ন নাহে সো তোমালোকৰ মানে মই এটা কথাই মই এইটো জানিব বিচাৰো যে তোমালোকৰ আল্টিমেট এইমটো কি হয় তোমালোকে কোৱেশ্চনটো হেতু আহিছে বা নাহিছে হেতু আমাৰ ওপৰত এৰিব নালাগে বিকজ উই আৰ নট দ্য ওৱান টু ফ্ৰেম দ্য কোৱেশ্চন ৰাইট কিন্তু তোমালোকে জীৱনত কিমান পৰীক্ষা দিবা সো প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে যদি তোমালোকে অকলে এমসিকিউ প্ৰেক্টিছ কৰি কৰি গৈ থাকা ইটস আ ওয়েস্ট অফ টাইম অলসো তোমালোকৰ নিজৰো এটা মেন্টেল হেৰাসমেন্ট হয় নে সো মূল মানে উদ্দেশ্যটো কি যে তোমালোকে কনসেপ্টটো বুজি পাইছা নে নাই যদি বুজি পাইছা তেনেহলে তোমালোকে বেলেগ বেলেগ পৰীক্ষাৰ কাৰণে বেলেগ বেলেগ পঢ়ি থাকিব নালাগে এবাৰে মানে হেৰি কৰি যোৱা জাস্ট ডু আ ৰিভিজন এণ্ড গো বুজি পাইছে নে মইতো বুজি পাইছো সাইনা আই হোপ আমাৰ যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোকে বুজি পাব কাৰণ এই যিখন এখন এমসিকিউ বজাৰ চলি আছে এইখনৰ পৰা তোমালোকে অকমান আঁতৰি আহা কনসেপ্টছলৈ যোৱা যিখন যেতিয়ালৈকে তোমালোকে কনসেপ্টছত নিজৰ ফোকাসটো নিদিয়া তোমালোকৰ কেতিয়াও মানে এণ্ড অফ দি ডে কি হয় ADRE পৰীক্ষাটো আমাৰ 12 লাখ এপ্লিকেশনৰ এগেইনষ্টে মেবি 12000 চাকৰি মানে 1% সাকসেস ৰেট সো এই তোমালোকে যেটো এই এমসিকিউ বজাৰখনত যে ঘূৰি আছা নহয় তোমালোকে ইউ উইল নেভাৰ বি ইন দ্যাট 1% মাইন্ড ইউ আৰু যিবিলাকে চাকৰি পাইছে হিয়তক দুখ গুণ দি লাভ নাই হিয়তি ষ্টাডি কৰিছে হাৰ্ড ওয়াৰ্ক কৰিছে তাহাঁতি কনসেপ্ট পঢ়িছে সো থ্যাংক ইউ সাইনা ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰি দিলা তুমি বস্তুটো আই এম শিওৰ আমাৰ ষ্টুডেণ্টবিলাকে বুজি পাইছে মোক আৰু এটা কথা কোৱাচোন আমাৰ বহুতখিনি ষ্টুডেন্টস অসমীয়া মিডিয়ামত পঢ়ে হয় সো তেওঁলোকৰ মানে ক'বলৈ গ'লে ইংলিছটো কিবা বাগ দেখা দি দেখে ইংলিছ সাবজেক্টটো ইংলিছ হলে নাই আমি নোৱাৰো এই তেনেকুৱা ধৰণৰ এটা এটিটিউড এটা আছে সো ইংলিছ এটা তুমি যে আমাক স্মাৰ্ট ষ্টাডি কথা বুজালা তো যে ইংলিছটো স্মাৰ্টলি কেনেকৈ পঢ়িব পাৰিব স্যার এনেকুৱা ধৰণৰ কমেন্টস আৰু এনেকুৱা ধৰণৰ মানে এনকুৱাইৰিজ মই বহুত পাইছো বহুত ছাত্ৰ ছাত্ৰীয়ে কয় যে মই মেম সব পঢ়িলো সব পাৰিম কিন্তু মানে ইংলিছত মই নোৱাৰো মানে তেখেতসকলৰ হয়তো স্কুল লেভেলৰ পৰা যিটো অটেনশন পাব লাগিছিল মেবি হেতু সাবজেক্টত পোৱা নাই ওকে এতিয়া কেনেকৈ পাস কৰিব স্মাৰ্টলি পঢ়ি আচ্ছা আমি জেনাৰেলি যেতিয়া আপুনি যিকোনো ধৰণৰ আপুনি ক্লাছ চাব আমাৰ কি কৰে ইংলিশত যেতিয়া কোৱেশ্চন এটা বনায় কোৱেশ্চনটো বনালে মানে এটা দি দিয়ে যে আইডেন্টিফাই দ্য কাৰেক্ট ফৰ্ম অফ টেন্স ইন দিছ পাৰ্টিকুলাৰ হেৰি তো তেনেকুৱা ধৰণৰ মানে যেতিয়া অপশ্যনছবোৰ দিয়া থাকে ষ্টুডেণ্টসকলে মানে যিসকলে পাৰিলে যিসকলে নোৱাৰিলে কিন্তু মাই মেথড ইজ স্মাৰ্ট ষ্টাডি মই হেতু কাৰণে কৈছো লেটছ সে নাও আই গিভ ইউ আনাদাৰ এক্সপেৰিমেন্ট টু ডু মই আপোনাক এটা পেৰাগ্ৰাফ এটা দিছো দিছ পেৰাগ্ৰাফ
Jodi apuni sai, let me read it out. Underneath this clear azure sky, the lush green meadows stretch endlessly, providing a serene backdrop for the playful children. They joyfully chase butterflies, their laughter echoing merrily through the peaceful surroundings. Each moment was filled with genuine happiness as they explored nature's wonders with boundless curiosity and careful enthusiasm. এতিয়া কোনোবা এজনে যদি এইটো প্যাৰাগ্ৰাফ পঢ়ে ভাবিব বাপ ৰে বাপ ইমান ভাৰী ভৰকম শব্দ লৈছে মই নোৱাৰো এতিয়া মই আপোনাক এটা সিম্পল এটা কাম কৰিবলৈ কম আপুনি এই গুটে প্যাৰাগ্ৰাফটোত মোক আপুনি পাঁচটা এডজেক্টিভ বাছি দিয়ক জাস্ট ট্ৰাই ইট হ্যাঁ হয় তুমি বহুত টান কাম দি দিলা মোক এডজেক্টিভ মই সকলো ছাত্ৰ ছাত্ৰীকেও কম তোমালোকে এইটো মানে জাস্ট ট্ৰাই ডুইং ইট আউট সাৰৰ লগতে গ্ৰীন টু এটা এডজেক্টিভ হ'ব আচ্ছা এন্ড পিসফুল আচ্ছা সো এডজেক্টিভ মানে আমি জেনাৰেলি কি বুজো কোৱালিটি হয় না কোৱালিটি এতিয়া ইয়াতে দুটাতকে অধিক মাত্ৰাও আছে যেনেকে ফৰ এক্সাম্পল ক্লিয়াৰ সিৰিন প্লেফুল পিসফুল এইবোৰ হৈছে কি এডজেক্টিভ এতিয়া মই আপোনাক এটো কাম কিয় দিলো মইতো আপোনাক প্ৰশ্ন সুধিব পাৰিলো হয় নে এটো কাম হেতু কাৰণে দিছো কাৰণ যেতিয়া এজন মানুহে বা এজন ব্যক্তিয়ে যেটা ইংৰাজীটো পঢ়ে আমি সদায় কোৱেশ্চন ফৰ্মেশনতে পঢ়ি আছো কিন্তু আমি নাজানো whether we really know the meaning of that term adjective মানে হৈছে কোৱালিটি ওকে এতিয়া মোৰ এন্টায়াৰ মোটিভ টু বা মোৰ গোল টু এটো নহয় যে আপুনি কেটা পালে কেটা নাপালে আপুনি পাঁচটাও পাব পাৰে 10টাও পাব পাৰে কিন্তু আলটিমেট এইম তো হৈছে আপুনি জানে নে না জানে এডজেক্টিভ মানে কি বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যোনে এক্স্যাক্টলি মিনিংটোৱে না জানে এডজেক্টিভ মানে কি এডভাৰ্ব মানে কি ভাৰ্ব মানে কি ডিটাৰমাইনাৰ্স মানে কি প্ৰিপজিশন মানে কি প্ৰেজেন্ট টেন্স কি হয় প্ৰেজেন্ট পাৰ্টিসিপল টেন্স কি হয় গম পাইছে নে প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হয় এতিয়া যদি মিনিংটোৱে যদি ভালদৰে না জানে তেখেতসকলকটো দুখ দি লাভ নাই যে তোমালোকে বস্তুটো তোমালোকে যদি সদায় আৰু প্ৰত্যেকজন টিচাৰকে মই দেখিছো অকলে কোৱেশ্চন প্যাটাৰ্নতে পঢ়াই থাকে মানে হেৰিটো যে আইডেন্টিফাই which will be the correct tense আইডেন্টিফাই which will be the correct preposition যদি শব্দটো যদি মিনিংটোৱে না জানে তেনে হলে হে কোৱেশ্চনটো সলভ কেনেকৈ কৰিব এটা ইয়াতে গুটে ইমান টাফ প্যাৰাগ্ৰাফ আছে এই গুটে টাফ প্যাৰাগ্ৰাফটো আমি কিছুমান আমাৰ কাৰণে পাৰ্সোনালি আমি কিছুমান এক্সাৰসাইজ ৰাখিব পাৰো যে ঠিক আছে মই প্যাৰাগ্ৰাফটো বুজি পোৱা নাই মই হেতু বুজিব না যাও কিন্তু এই প্যাৰাগ্ৰাফটো পৰা মই মানে ডিটাৰমাইনাৰ মই কেটা বিচাৰি পাম এডজেক্টিভ মই কেটা বিচাৰি পাম ভাৰ্ব কেটা বিচাৰি পাম ঠিক আছে কোনটো বস্তু প্ৰেজেন্ট টেন্সত কৈছে কোনটো বস্তু মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছে সো যে আমি যেটা প্যাৰাগ্ৰাফ ওয়াইজ তেনেকে আমি পঢ়ি মানে হেৰি গৈ থাকিম তেতিয়া মানে সাব অসমীয়া মিডিয়ামৰো হয় বা হিন্দী মিডিয়ামো যদি হয় যদি বেংগলী মিডিয়ামৰো হয় ইফ দে আর উইক ইন ইংলিশ দে উইল বি ভেরি গুড কাৰণ আমাৰ আলটিমেট মোটিভটো মানে ইংলিশ কোৱাটো নহয় আমি শিকাটো আমি বিচাৰিছো হয়নে মানে পৰীক্ষা যেনেকুৱা ধৰণৰে যাতে মানে হেৰি যদি দিয়ে তেতিয়া উই উইল বি এবল টু ফাইন্ড ইট আউট এটা হে মানে একচুয়ালি মই ছাত্ৰ ছাত্ৰী সকলকো মই দুখ নিদু বিকজ আমাৰ প্ৰসেছটো তেনেকুৱাকে গৈছে ইয়াক দুখ দিবই নোৱাৰি হয়নে সো হেবাবে মই কও যে স্মাৰ্ট ষ্টাডি কৰা স্মাৰ্ট ষ্টাডি মানে মই হে টিপছ আৰু ট্ৰিক্সৰ কথা নকও ঠিক আছে মই এটা স্যাৰ এক্সাম্পল মই এটা ক্লাছত দেখি আছো যে এগৰাকী টিচাৰে তেখেতে মানে ক্লাছটো কৰাইছে তেখেতে এটা সিম্পল এটা ট্ৰিক এটা দিছে আৰু কৈছে যে এটো তোমালকে মনত পেলাই দিও কিবা DSLR লৈ পেলাই আৰু প্লাস তাতে মানে DSLR লেকেটো ঠিক আছে তাৰ পাছত আকৌ কিবা স্কয়াৰ এটাও কৰিব দিছে কিউব এটাও কৰিব দিছে তোমালকে এনেকে মনত ৰাখিবা হেনেকে যদি প্ৰত্যেকটো কনসেপ্টতে যদি তাহাতি ট্ৰিক্স লৈ মানে হেৰি লৈ থাকে ওকে এটো কাৰণে DSLR হেতু কাৰণে এটো কাৰণে এটো লাষ্টত এখন এক্সেল শীট বনাব লাগিব যে এটো কাৰণে এটো ট্ৰিক্স এটো কাৰণে হেতু ট্ৰিক্স বুজি পাইছে নে সো আপুনি যদি কম্পেৰিজন কৰি চাই এই যেটো কিউ ফ্যাক্টৰ মই কৰিব দিছো হে কিউ ফ্যাক্টৰটোত কোনো ধৰণৰ একো ইবু নাই যে এটো কাৰণে বুলে নহয় এইখিনি আসলে নাই আপুনি কেৱল প্যাৰাগ্ৰাফটো লব আপোনাৰ মেইন মোটিভটো হৈছে এই প্যাৰাগ্ৰাফটো পা মই কোৱেশ্চনটো এনেকাকে বনাও যাতে মোৰ মনত থাকি যায় যে এই মানে মিনিংটো কি কৈছে হৈ গল আপোনাৰ এটা কাম মানে কোৱেশ্চনটো লগতে আপোনাৰ ৰিভিজনো হৈ যাব আপোনাৰ কনফিডেন্সও আহি যাব কনসেপ্ট আন্ডাৰষ্টেণ্ডিংটো আহি যাব কোনো ধৰণৰ ট্ৰিক নালাগে আৰু যাৰ মানে জুন বিলাক ছাত্ৰ ছাত্ৰী ধৰক কিবা টাইম ম্যানেজমেন্টৰ কিবা ইস্যু হৈছে ধৰক মানে পৰীক্ষা বহুত মানে অতি হুনকালে আহিব সময় বহুত কম সো তেখেত সকলেও যদি এই কিউ ফ্যাক্টৰটো যদি কৰি চাই বহুত কিছুমান ক্ষেত্ৰলৈকে দে উইল বি
Successful. Yes. মই নকওঁ যে গোটেই সিলেবাসখন তোমালোকে হেক কৰিব পাৰিবা ডেফিনেটলি নহব কিন্তু যিমানখিনি পঢ়িবা সেইখিনি লাইফ লং কাৰণে তোমালোকৰ মনত থাকিব আৰু এটোটো নহয় যে অকল এই 3 মাহৰ পিছত যেটো ADRE আছে অকল যে হেতুৱে পৰীক্ষা দিব এটা তাৰ পিছত আৰু কিমান পৰীক্ষা আহিব সেন্ট্ৰেল লেভেলৰ পৰীক্ষা আহিব APSC পৰীক্ষা আহিব সকলোৱেটো দিব সো লাইফ লং কিবা এটা বস্তু যেতিয়া আমি এটা আশা ৰাখিছো বা এটা গোল মানে হেৰি কৰিছো বাৰে বাৰে প্ৰত্যেকটো এক্সামৰ কাৰণে বেলেগকে পঢ়ি থাকিব নালাগে জাস্ট ডু ওয়ান শট मतलब एक तीर से दो शिकार বুলি কয় যে এক্স্যাক্টলি দিস ইজ লাইক দ্যাট এবাৰে পঢ়া কিন্তু মাল্টিপল পৰীক্ষাৰ কাৰণে হাজু হৈ যোৱা আৰু যি সকলৰ ছাত্ৰ-ছাত্ৰী কৈছে যে মই ইংৰাজী দেখিলে মোৰ ভয় লাগে মই কনফিডেন্স নহয় তোমালোকে এনেকে ট্ৰাই কৰিছোৱা no need to understand what the paragraph is saying বুজিব কোনো দৰকাৰ নাই কি কৈছে যি কৈছে কিন্তু তাৰপা ডিটাৰমাইনাৰ মই কেটা বাছি উলিয়াব পাৰো তাৰপা প্ৰেজেন্ট টেন্স মই কিমান বাছি উলিয়াব পাৰো হেনেকে যদি প্ৰেক্টিস কৰি থাকে কোনো ইস্যু নাই কোৱেশ্চন কৰিব দৰকাৰে নাই this is called the smart study I believe sir truly so আমাৰ ওচৰত যিমানেই হেৰি হুদিবা আমাৰ এটাই কথা আমাৰ এটাই tips and tricks আমাৰ টিপস এন্ড ট্ৰিক্স টু হৈছে কনসেপ্ট বিল্ডিং কনসেপ্ট আন্ডাৰষ্টেণ্ডিং তুমি অলৰেডি প্ৰসেসটো খুব ধুনীয়াকৈ এক্সপ্লেইন কৰিছা সো ইউ ডোন্ট বিলিভ ইন দ্যাট টিপস এন্ড ট্ৰিক্স কিন্তু নাও কাম টু হিষ্ট্ৰী এটা হিষ্ট্ৰীত তাত বহুত ধৰণৰ ইভেন্টছ আছে ডেটছ আছে মনত ৰাখিব লাগে সো সেই বস্তুটো স্মাৰ্ট ষ্টাডি কেনেকৈ কৰিব আচ্ছা স্যার হিষ্ট্ৰীত কি হয় গোটেই মানে পৃথিৱীখন আপুনি মূৰত লৈ থাকিব লাগে তো সেইবাবে ছাত্ৰ-ছাত্ৰীবিলাকে ভয়ো খায় যে ইমান এটা ইভেন্টছ থাকে আপুনি ক্ৰনলজিকেলো মনত ৰাখিব লাগিব কোনটো ৰজাই ক'ত কেতিয়া কি যুদ্ধ কৰিছিলে হেতু মনত ৰাখিব লাগিব বহুত ধৰণৰ কথা সো কি কৰে জেনাৰেলি তাহাঁতি মানে দে ৰিলাই অন টিপছ এণ্ড ট্ৰিক্স এট ডেট পইণ্ট অফ টাইম তেতিয়া তাহাঁতি ভাবে যে নহয় এইখিনি বস্তু মনত ৰাখিবলৈ মই কেইটামান শ্বৰ্ট ট্ৰিক্স মই কৰি লওঁ সেইটো মই কেতিয়াও এনকাৰেজ মানে নকৰোঁ কিন্তু সেকেন্ডলি আপুনি যেনেকে হুডিলে যে স্মার্ট স্টাডি ইট ইজ ভেরি ইজি কারণ হিস্ট্রি হইছে কি হিস্ট্রি হইছে এটা কাহিনী স্টোরি ইনফ্যাক্ট নেম ইটসেলফ সেজ হিজ স্টোরি তাৰ মানে বেলেগৰ কোনবা কাহিনী আমি পঢ়িছো তো কাহিনী যদি আমি পঢ়ি আছো আমি হেতু কাহিনীটো মনত ৰাখিবলৈ আকৌ হেতু কিহৰ ট্ৰিক্স হেতু কাহিনী নিচিনাকে মনত ৰাখিলে হল যেনেকে ফৰ এক্সাম্পল সিম্পল আছে আশ্বমেধ যজ্ঞ আই থিংক এভৰি ষ্টুডেন্ট নোজ সকলোৱে জানা তোমালোকে সো আপোনাৰ জাস্ট মানে বুজিবলৈ মই কৈ দিছো যে আগৰ দিনৰ ৰজাসকলে নিজৰ যেটা টেৰিটৰিটো ক্লেইম কৰে এটা জাস্ট মানে হেৰি এটা সোভেৰেনিটিটো সো তেখেতসকলে ঘোঁৰা এটা এৰি দিয়ে আৰু সেই ঘোঁৰাটো যিমান দূৰলৈকে যাব সেই টেৰিটৰিখিনি তেখেতৰ আচ্ছা সো এইটো এটা মানে আগৰ দিনৰ ৰজাসকলে কৰিছিলে সো এতিয়া প্ৰশ্নটো কেনেকৈ আহে প্ৰশ্নটো মানে আমাৰ এতিয়া এক্সাম বিলাকত আহে যে কোনজন ৰজাই প্ৰথমবাৰৰ বাবে আশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰিছিলে সো তাতে মানে কি হয় বহুত ষ্টুডেন্টৰ কনফিউজন হয় ঠিক আছে বহুতৰ কনফিউজন হয় আৰে এইজন আছিলে নে সেইজন আছিলে কাৰণ সবৰে নাম একে আৰু বংশ হিচাপত মানে সবৰে নামবোৰ একে থাকে অকলে ফাৰ্স্ট নামটো বেলেগ থাকে পিছফালে আপোনাৰ মানে টাইটেল সমূহ এইবিলাক সব মানে একে সো সবৰে কনফিউজন হয় সেইকাৰণে তেখেতসকলে কি কৰে মানে ইজি কৰিবলৈ দে ৰিলাই অন ট্ৰিক্স এতিয়া মই কৈছো হেতু বস্তু কেনেকৈ পঢ়িব এতিয়া এটা সিম্পল এক্সাম্পল যেনেকে সমুদ্ৰগুপ্তা কুমাৰগুপ্তা আমাৰ অসমৰ যেনেকে প্ৰাগজ্যোতিষপুৰৰ মহেন্দ্ৰ বৰ্মন কামৰূপৰ তেখেতসকলে সকলোৱে কৰিছিলে আশ্বমেধ যজ্ঞ এতিয়া মাই ষ্টৰি ইজ তোমালোকে নিজে ভাবি লোৱা যে আশ্বমেধ যজ্ঞ হৈ আছে এটা মাৰ্ভেল মুভি নিচিনাকে আৰু তেখেতসকল হৈছে এটা ক্যাৰেক্টাৰ মহেন্দ্ৰ বৰ্মন আহিছে এটা ৰাষ্ট্ৰৰ পৰা ওকে সমুদ্ৰগুপ্তা আহিছে কুমাৰগুপ্তা আহিছে বেলেগ এটা ৰাষ্ট্ৰৰ পৰা তিনিজনৰ মাজতে ফাইট হৈছে তো তিনিজনৰ মাজত যদি ফাইট হয় কোনজনে জিকিব মোৰ কাৰণে হয়তো সমুদ্ৰগুপ্তা জিকিব বেলেগৰ কাৰণে হয়তো মহেন্দ্ৰ বৰ্মন জিকিব এটো কাল্পনিক মই হেতু কাৰণে কৈছো যে কাল্পনিক মানে কি ষ্টৰি এটা মই নিজে মানে মই বনাই লম আচ্ছা মই যেতিয়া সেই কাহিনীটো বনাওতে মই তাতে অলপ মই ৰখালভাৱে বনাম যে এজনৰ হাতত ধৰক মানে তৰোৱাল আছে এজনৰ হাতত কাৰ্ড হেনু আছে হয়নে তেনেকে ধৰণৰ আমি হেতু বনাম সো যেতিয়া আমি এটা পাৰ্টিকুলাৰ ইভেন্ট তেনেকে কাহিনী লৈ পেলাই বনাও ষ্টৰি লৈ পেলাই বনাও ইন্টাৰেষ্টিংও হয়নে বনাবলৈও মানে ক্ৰিয়েটিভিটিটো বহুত ভাল লাগে পঢ়িবলৈও ভাল লাগে আৰু প্লাস যেতিয়া এটা পৰীক্ষা যেতিয়া সুধিব সেই প্ৰশ্নটো এনে আহি যাব হেতু গম পাইছানে এনেই আহি যাব
তো আমাৰ মানে আৱাৰ ষ্টৰি হেজ টু বি ইন টাৰ্মছ অফ হোৱাট কাইণ্ড অফ কুৱেশ্যনছ ইট ইজ আস্ক বুজি পাইছো মানুহে যে কয় যে তোমালোকে মানে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনবোৰ চাবা চাই পেলাই তোমালোকে এইবিলাক মানে হেৰি কৰিবা পঢ়িবা হিষ্ট্ৰী পঢ়িবলৈ চবতকৈ আটাইতকৈ কম এফৰ্ট লাগে যদি কোনোবাই কাহানী বনাই পেলাই পঢ়ায় আৰু কাহানীতে কোনো লিমিট নাই মোৰ যি মন যায় মই সেইটোৱে কাহানী বনাম হয়নে বেলেগ ছাত্ৰই বেলেগ কিবা বনাব দেৰ ইজ নাথিং বেড ইন দেট চ' যদি আমি সেনেকৈ কৰোঁ নহয় তেতিয়াহ'লে ইণ্টাৰেষ্টিঙো হয় স্মাৰ্ট ষ্টাডিও হয় ভালো লাগিব পঢ়িবলৈ হয়নে তো যেতিয়া তোমালোকে যেতিয়া সেই কিতাপখন মেলি চাবা তোমালোকে যেতিয়া তোমালোকৰ নোটছবিলাক চাবা ইউ উইল চি ধুনীয়া কাহানী এটা বনি আছে তাৰমানে মই তোমাক এটা যদি এক্সাম্পল এটা দি পেলাই আকৌ যদি মই এবাৰ ক্লিয়াৰিফাই কৰোঁ এতিয়া বহুতখিনি হিষ্টৰিকেল ইভেণ্টছৰ ওপৰত চিনেমা বনে হয় বনাই সেই চিনেমাখনৰ ষ্টৰিটো কোনো নাপাহৰে তাৰ যিকেইটা ইভেণ্টছ হৈছিলে কোনো নাপাহৰে কিন্তু সেই একেখিনি বস্তুকে তুমি যদি টেক্সট বুক হিচাপত দি দিয়া তেতিয়া কিন্তু লট অফ খেলিমেলি বহুতখিনি খেলিমেলি হয় বুজোতে এতিয়া কিতাপ এখনত বস্তুটো চিম্পলকে দিয়া আছে বিকজ সেইটো ডেছক্ৰিপশ্যন দিয়া আছে আমাৰতো কোনো লিমিট নাই ন ছাৰ পঢ়া কিন্তু যেতিয়াই সেইটো কাহানী হেৰিলৈ লৈ গুচি গ'লগৈ এটা কেৰেক্টাৰাইজেশ্যন কৰি দিলে আৰু সেইটো নিজে নিজে মনত কৰি ল'ব লাগিব আমি এইটো কোৱা নাই যে তোমালোকে এখন 70mm মুভি বনাব লাগিব আই থিংক তোমালোকে যদি এইটো কৰা পঢ়িও ভাল লাগিব ছাৰ হয়নে বহুত ইণ্টাৰেষ্টিং হৈ যায় আৰু কনচেপ্টছৰ ওপৰত চ' ষ্টেইং উইথ হিষ্ট্ৰী মই ইনফেক্ট মোৰ এটা থট এটা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ চাইনা সেইটো হৈছে মই পাৰ্চনেলি হিষ্ট্ৰী মই অকণ ইণ্টাৰেষ্ট মোৰ আছে ঠিক আছে যদিও মই হিষ্ট্ৰী কেতিয়াও মই ষ্টুডেণ্ট নাছিলোঁ বাট মোৰ ইণ্টাৰেষ্ট আছে চ' আৰু আজিকালি যিহেতু মই এতিয়া কিতাপ পঢ়িবলৈও সময় নাই বা হেৰি কৰিবলৈ সময় নাই চ' অবভিয়াছলি ক'ত বিচাৰোঁ ইউটিউবত বিচাৰোঁ চ' ইউটিউবত বিচাৰিলে মই গোটেই সংসাৰৰ হিষ্ট্ৰী পাওঁ মই গ্ৰীক হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি গোটেই ৱৰ্ল্ড হিষ্ট্ৰী চব পাওঁ ইণ্ডিয়ান হিষ্ট্ৰী গোটেই পাওঁ মানে যিমান ৰজা মহাৰাজা ইমান দিন আছে মানে আকবৰ হেৰি কি কয় ঔৰংজেব এইবিলাক বহুত হৈ গ'ল আৰু কিন্তু আটাইতকৈ দুখৰ বিষয়টো কি জানানে যেতিয়া আমি আছাম হিষ্ট্ৰী বুলি মাৰোঁ মই যেতিয়া চাৰ্চ কৰোঁ নহয় আছাম হিষ্ট্ৰীৰ এই আহোম ইৰাৰ পৰা অকণমান কিছুমান কণ্টেণ্ট এভেইলেবল আছে আহোম ৰাজত্বৰ পৰা কিন্তু তাৰ আগৰ হিষ্ট্ৰী একো ধৰণৰ নাই মানে একোৱেই নাজানো আমি এটলিষ্ট ইউটিউবততো নাই আৰু আটাইতকৈ দুখৰ বিষয়টো কি জানানে যেতিয়া মই মাৰোঁ যে এনচিয়েণ্ট আছাম হিষ্ট্ৰী বুলি যেতিয়া মই চাৰ্চটো কৰোঁ নহয় আল্টিমেটলি কি ওলাই জানানে ইউটিউবৰ ভিডিঅ'বিলাক এইবিলাক হৈছে এই হেৰি গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ কাৰণে যিবিলাক হিষ্ট্ৰী ক্লাছ হৈছে সেইবিলাক ওলায় তাৰ বাহিৰে আপুনি একো কণ্টেণ্ট নাই মই এইটো চেলেঞ্জ কৰিছোঁ তোমাকো কৰিছোঁ যোনে এই ভিডিঅ'টো চাই আছে এনচিয়েণ্ট আছাম হিষ্ট্ৰী বুলি আপোনালোকে ইউটিউবত মাৰক আপোনালোকে কি পায় নিজে চাব আপুনি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী বুলি মাৰক বহুত কণ্টেণ্ট পাব এনচিয়েণ্ট ৱৰ্ল্ড হিষ্ট্ৰী বুলি মাৰক কোটি কোটি কণ্টেণ্ট পাব কিন্তু আছাম হিষ্ট্ৰী বুলি এবাৰ আপুনি মাৰি চাওক নিজে মানে এতিয়া প্ৰাগজ্যোতিষপুৰৰ এটা ইমান ৰিচ এটা কালচাৰ আছে ইমান মানে এটা ৰিচ এটা হিষ্ট্ৰী এটা আছিলে আমিতো কোনো নাজানো তো আমাৰ নেক্সট জেনেৰেশ্যনটোক আমি কি ক'ম আৰু যিহেতু আমি নিজকে এডুকেটৰ হিচাপে কওঁ আমাৰ কেৱল অকলে ক্লাছৰুমত আহি অকলে MCQ প্ৰেক্টিছ কৰোৱা বা কনচেপ্ট শিকোৱাই নহয় তাৰ বাহিৰেও আমাৰ এটা ছ'চিয়েল ৰেছপনচিবিলিটি এটা থাকে চ' আমি যদি সকলোৱে যদি সেই বস্তুটো বুজি পাওঁ সকলোৱে যদি নিজৰ দায়িত্ব যদি কৰে ভালদৰে আই থিংক অসমৰ বহুত উন্নতি হ'ব ছাৰ মই ভাবোঁ ছাৰ পাৰ্চনেলি সেইটো ছাৰ এতিয়া আমি চব কথা পাতিলোঁ ধৰক কেনেকৈ MCQ ফ্ৰেম কৰিব লাগে মই ক'লোঁ বা কেনেকুৱা ধৰণৰ মানে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ প্ৰচেষ্টা চলাব লাগে সেইখিনিলৈকে বাৰু ঠিক আছে কিন্তু ছাৰ এটা বহুত ডাঙৰ সমস্যা তেখেতসকলে মানে বহুত সন্মুখীন হয় আৰু সেইটো হৈছে কি ডিষ্ট্ৰেকশ্যনছ বহুত আছে এটা কোনোবা এজন ছাত্ৰ যদি ইনষ্টাগ্ৰামত যদি স্ক্ৰল কৰে হাজাৰ কণ্টেণ্ট এবাৰ চালেতো চায়ে থাকিব সকলোৰে মন যায় কোনোবাই ধৰক ইউটিউবতে কিবা চাৰ্চ কৰিলে কণ্টেণ্ট আহিয়ে থাকিব চায়ে থাকিব সেনেকৈ টাইম গ'ল প্লাছ সেই কণ্টেণ্টবিলাকো বহুত মানে চেঞ্চিটিভ কণ্টেণ্টো হ'ব পাৰে কোনোবাই চাই হয়তো কাৰোবাৰ মন বেয়া লাগিব কাৰোবাৰ সেইটো চাই হয়তো দুখ লাগিব তেনেকুৱা ধৰণৰ চ' এতিয়া পৰীক্ষা যিহেতু কাষ চাপি আহিছে আমি সকলোৱে জানো চ' আপুনি নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব যে কেনেকুৱা ধৰণৰ মানে ডিষ্ট্ৰেকশ্যনছৰ পৰা আঁতৰি আহিবলৈ এজন ছাত্ৰ বা ছাত্ৰীয়ে কি কৰিব লাগিব প্ৰথম কথা এই যিকেইটা প্লেটফৰ্মৰ তুমি নাম ল'লা ইনষ্টাগ্ৰাম কোৱা ফেচবুক কোৱা ইউটিউব কোৱা গোটেই বস্তুটো এই প্লেটফৰ্মবিলাকে এনেকুৱাকৈ ডিজাইন কৰিছে নহয় যে
you spend maximum time watching them because it's business end of the day. তুমি যিমানে চাবা তাত এড পাবা, এডৰ ৰেভিনিউ কোম্পানীয়ে পাব. So it all works like that. এতিয়া কথাটো হৈছে ইয়াত ক্ষতি কাৰ হৈছে আৰু এইটো ডিজাইন এনেকুৱাকৈ কৰিছে সেইকাৰণে আজিকালি লং কণ্টেণ্টৰ পৰা শ্বৰ্টছবিলাক ওলায়. শ্বৰ্টছ এবাৰ চালে দেখিবা চাই গৈয়ে আছা এণ্ড বাই দি টাইম ইউ লুক এট দ্য ৱাচ দেখিবা যে মোৰতো 1.5 ঘণ্টা গ'লেই দেখোন, শ্বৰ্টছ চায়ে আছিলোঁ. কি চাই আছিলা কোনো মতলব নাই তোমাৰ, কিবা এটা ওলাই আছে চাই আছা. ইট ইজ ডিজাইন লাইক ডেট. চ' সেইটো ট্ৰেপৰ পৰা বাচিব লাগিব. আৰু মেইন কথা হৈছে ইউটিউব বা এইবিলাক প্লেটফৰ্মেতো নিজৰ কামটো নিজৰ কৰি আছে বিকজ তেওঁলোকে নিজৰ প্লেটফৰ্মটো ডেভেলপ কৰিছে. কিন্তু তুমি তোমাৰ কামটো কৰিছা নাই? তুমিতো চাকৰি এটা পাব লাগে ন? তোমাৰ কণ্ডিশ্যন কি? তুমি তোমাৰ কণ্ডিশ্যনটো এনালাইজ কৰি পেলাই চাইছা নাই? আমাক বহুতে কয় যে আমাক মটিভেশ্যনেল ভিডিঅ' লাগে. কিহৰ কাৰণে তোমাক মটিভেশ্যনেল ভিডিঅ' লাগে? তোমাক কোনোবাই মটিভেশ্যন কৰিলেহে তুমি মটিভেটেড হ'বা নেকি? কিহৰ কাৰণে? তুমি চেল্ফ মটিভেটেড হ'ব লাগিব. মটিভেশ্যন ইয়াৰ পৰা ওলাব লাগিব. তুমি তোমাৰ ঘৰখনৰ চাৰিওপাশে চোৱা, তুমি তোমাৰ বুঢ়া মা দেউতাক চোৱা, তুমি তোমাৰ ঘৰখনৰ অৱস্থা চোৱা. তাৰপিছত যদি তোমাক চাকৰি এটা লাগে মটিভেশ্যন নোপোৱা তেতিয়াহ'লে তোমাৰ লাইফত একো নহয়. মটিভেশ্যনটো নিজৰ পৰা ওলাব লাগিব. আৰু সেইটোকে কৰিবলৈ মই জানো এই ডিষ্ট্ৰেকশ্যনছবিলাকে বিৰাট অশান্তি কৰিব. এবাৰ যদি তুমি নিজকে ফ'কাছ কৰি লোৱা যে চব কথা মই বাদ দি পেলাই এইকেইদিন পঢ়িম, মই চাকৰি এটা পাবলৈ চেষ্টা কৰিম, কিন্তু হয় কি এই ডিষ্ট্ৰেকশ্যনছবিলাক দে কিপ কামিং. আহিবই এইবিলাক মানে তুমি এদিন তুমি বাধা দিলা, দুদিন তুমি বাধা দিলা. সেইটো কাৰণে দুটামান পইণ্টছ আছে মোৰ ক'বলৈ. এটা হৈছে মই যেনেকৈ ক'লোঁ বিলিভ ইন দ্য পাৰ্পাছ. তুমি চাকৰি এটা পাব লাগিব, সেইটো এটা ধ্ৰুৱ সত্য. তাৰ কাৰণে তুমি সেইটো কৰিবই লাগিব. হোৱাট ইউটিউবৰ কাম কৰি আছে, হোৱাট ইউ আৰ ডুইং, ইউ টেক ডেট একশ্যন যে মই আজিৰ পৰা পঢ়িব লাগিব, মই ডেইলি 2 ঘণ্টাকৈ পঢ়িব লাগিব, চব কাম মই বাদ দিম. কিন্তু কেনেকৈ বাদ দিম সেইটো ক'বলৈ সহজ, কিন্তু কৰিবলৈ অলপ টান. প্ৰথম কথা কি হয়, মটিভেশ্যন নালাগে, হেবিটছ ডেভেলপ কৰা. যেনেকৈ মানুহে ৰাতিপুৱা উঠিয়ে যেনেকৈ টুথব্ৰাছ কৰে নহয়, মোৰ দাঁতলৈ নাচাবা কাৰণ মোৰ তামোল খাই দাঁত গ'ল. মানুহে যেনেকৈ ব্ৰাছ কৰে নহয়, এই ব্ৰাছবিলাক এইটোত কি হয়, এইটো এটা হেবিট. ৰাতিপুৱা উঠিয়ে মানুহে টুথব্ৰাছটো হাতত লয়, এইটো হেবিট হৈ গ'ল. বা কিছুমান মানুহ এনেকুৱা আছে যে মই য'লৈকে ওলাই নাযাওঁ, ৰাতিপুৱা মই ঘৰৰ পৰা ওলাই গৈছোঁ, মই গা পা ধুই পেলাই ভালকৈ ওলাই যাম. বা কিছুমান আছে যে নহয় মই এনেওতো বাহিৰলৈ ওলাই গৈছোঁ, লেতেৰা হ'মেই, গতিকে মই আহি পেলাই ধুম মই. চ' দিজ আৰ অল হেবিটছ. সেইটো তেওঁলোকক সেইটো গা ধুবলৈ ৰাতিপুৱা বা সেই ৰাতিপুৱা ব্ৰাছ কৰিবলৈ তোমালোকেতো মটিভেশ্যন বিচাৰি নুফুৰা. আৰু আটাইতকৈ ভাল সেইটো কি, এতিয়া তুমি এইটো মোক ক'ব পাৰা যে হেবিটছটোতো মোৰ একদম চাইল্ডহুডৰ পৰা সেইটো একদম সৰুৰে পৰা বনিছে, এতিয়া মই নতুনকৈ হেবিটটো কেনেকৈ কৰোঁ. কিন্তু আটাইতকৈ ভাল কথা কি এইটো, এণ্ড দিছ ইজ চাইণ্টিফিকেলি প্ৰুভেন অলছ', যে তুমি নেক্সট 3 to 7 days ভিতৰত তুমি হেবিটটো ডেভেলপ কৰি ল'ব পাৰা. অলপ নিজকে জোৰ কৰিব লাগিব, অলপ নিজকে ধাক্কা দিব লাগিব. সেইটো হয় ছাৰ, আপুনি যেনেকৈ ক'লে যে 3 to 7 days, সেইটো মই নিজেও কৰি চাইছোঁ. মই আগতে বহুত মানে 8টা বজাত মই ৰাতিপুৱা শুই উঠিছিলোঁ আগতে, কিন্তু এতিয়া মই নাই মই ৰাতিপুৱা উঠি পেলাই অলপ ৱাক যাব লাগে. চ' মই এদিন কৰিলোঁ, তাৰপিছত ঠিকে আছে, পিছদিনা উঠিব মন নাই যোৱা, কিন্তু নিজকে কৈছোঁ নাই 2-3 দিন কৰোঁ, এণ্ড অট'মেটিকেলি ছাৰ মাই ব্ৰেইন ৰিৱায়াৰ্ড নহয় 6টা বজাত উঠিব লাগিব, নিজে সাৰ পাই যাওঁ. চ' আপুনি যিটো মানে ক'ব চেষ্টা কৰিছে যে 3 দিন 4 দিন কৰাৰ পিছতে ইয়ৰ ব্ৰেইন অট'মেটিকেলি টেক্স ইট, অট'মেটিকেলি মানে সেইটো নিজে হেৰি হৈ যায়গৈ যে এইটো সময়ত মই এইটো কৰিব লাগে. হয়. তাৰপিছত ছেকেণ্ড হৈছে কি এটা ফ'কাছ জ'ন এটা ক্ৰিয়েট কৰা. মানে এইটো নাভাবিবা যে একদম কিবা এটা হেৰি কৰিব লাগিব, মানে যে মই দিনটোত 2 ঘণ্টা বা 3 ঘণ্টা নিজৰ সুবিধা মতে যে মোক 2 ঘণ্টা পঢ়িলে মই হৈ যাব, মই দিনটোত মই 2 ঘণ্টা পঢ়িম. কোনটো সময়ত পঢ়িম তুমি নিজে ডিচাইড কৰি লোৱা, তুমি যিটো সময়ত আটাইতকৈ ভাল পোৱা. কিছুমানে ৰাতিপুৱা শুই উঠি ভাল পায়, কিছুমানে লেট ইভিনিং ভাল পায়, যাৰ যেনেকৈ সুবিধা. আৰু চবৰে কিছুমান কাম থকা বহুতে কাম কৰে ন, চ' তেনেকৈ বস্তুটো ৰুটিনটো মিলাই ল'ব লাগিব. আৰু সেইটো সময়ত নহয়, প্ৰথম কামটো কৰিবা মোবাইলটো অফ কৰি দিবা, ঠিক আছে. সেই সময়ত হোৱাটছআপ গ্ৰুপত তোমালোকৰ কি চলি আছে, কিমান জমনি চলি আছে, চব বাদ দিয়া. সেই 2 ঘণ্টা তুমি নিজৰ আকৌ এবাৰ তুমি ঘৰখনৰ আশে পাশে চাবা, মটিভেশ্যন নিজে আহি যাব. সেই 2 ঘণ্টা তুমি মোবাইলটো অফ কৰা আৰু গেট ইন টু ডেট ফ্ৰেম অফ মাইণ্ড কি এতিয়া মই পঢ়িব লাগিব, আৰু একদম তুমি ডিপলি সোমাই যোৱা.
তুমি চাবা তুমি কেনেকৈ উইদিন 3-4 ডেজ তুমি এইখিনি কাম কৰা তুমি দেখিবা তোমাৰ অলৰেডি এটা হেবিট বনি গৈছে এণ্ড হেবিটটোৰ পৰা তোমাৰ ধুনীয়াকৈ তোমাৰ চিলেবাছখিনি তুমি আগবাঢ়িছা এনেকুৱাও হৈ যাব নালাগে বোলে মই এইকেইদিন পঢ়িম আৰু একো নকৰোঁ তেনেকুৱা হ'লেও তোমাৰ বিপদ আছে তুমি যেনিবা হেবিটটো সোমালাও নহয় অলপ দিনৰ পিছত কি হ'ব তোমাক মানে কাৰণ এইফালেতো টানি আছে ন ছ'চিয়েল মিডিয়াটো টানিয়ে থাকিব বা মোৰ হোৱাটছআপ গ্ৰুপত বা কি চলি আছে বা ষ্টেটাছত বা কি চলি আছে allow yourself 1 hour or 2 hours of fun time হেতু মানে ব্যালেন্স ইট আপুনি যি কৈছে তুমি যদি ভাবিলা যে মই ৰাতি পঢ়িম ৰাতি তুমি পঢ়ি লৈ পেলাই বোলে ভাত পানী খোৱাৰ আগতে বোলে মই অলপ দেৰি মই চাই লওঁ কিন্তু সেইটো মানে তুমি একদম লাগিলে এলাৰ্ম যেনেকৈ ৰাতিপুৱা উঠিবৰ সময়ত এলাৰ্ম দিয়ে ন তুমি লাগিলে এলাৰ্ম এটা দি লোৱা যে মই এঘণ্টা চাম মানে এঘণ্টা চাম এঘণ্টা চোৱা গোটেইখিনি তুমি য'ত যি চেট কৰিবলৈ আছে যি ষ্টেটাছ দিবলৈ আছে যি হাঁহিবলৈ আছে হেৰি কৰিবলৈ আছে বিকজ লাইফটো বেলেঞ্চ চলিব লাগিব তুমি একদম আৰু মনোটনা হেৰি কৰি দিব নোৱাৰা আজিৰ পৰা মই মোবাইলে নাচাওঁ সেইটো প্ৰেক্টিকেল নহয় কেতিয়াও নহয় আল্টিমেটলি না ইফালে হ'ব না ইফালে হ'ব চ' বেলেঞ্চ ইট আউট মই ভাবোঁ এনেকৈ যদি কৰে দিজ আৰ ভেৰি প্ৰেক্টিকেল ষ্টেপ অলপ টান আৰু বিশেষ আৰু এটা কথা মোবাইলটো যে চাব নহয় দুটা ইয়াত কণ্ডিশ্যন খালি মনত ৰাখিবা নট বিফ'ৰ গয়িং টু বেড মানে বোলে এতিয়া মই চাম মই চাই আৰু শুই যাম আৰু মোৰ বেলেগ কাম নাই সেইটো কাম নকৰিবা কাৰণ সেইটো কি হয় চায়ে থাকিব কোনো হেৰি নাই আৰু কি হয় ৰাতি শুবৰ সময়ত যিমানে মোবাইল চাই থাকে নহয় তোমাৰ দিনটোৰ যিমানখিনি কাম আছিলে বা সেই গোটেই কনচেনট্ৰেশ্যন লেভেল গ'ল নেক্সট ডে কনচেনট্ৰেশ্যন লেভেল যাব গতিকে ৰাতি শোৱাৰ আগত নহয় মানে মেক চিয়'ৰ যে তাৰ আগতে তোমালোকে খাবা তাৰপিছত ভাত পানী খাই পেলাই বোলে শুবলৈ যাবা যাৰ যিটো অভ্যাস আৰু ৰাতিপুৱা উঠিয়ে নহয় এই দুটা কণ্ডিশ্যন মনত ৰাখিবা দিনটোত 1 ঘণ্টা বা 2 ঘণ্টা তুমি মোবাইলো চোৱা বা 2 ঘণ্টা তুমি পঢ়া দেখিবা ৰিজাল্ট তুমি নিজে পাইছা এইটো স্যাৰ থ্যাংক ইউ কাৰণ ময়ো মানে মোৰো কিমান মানে এনেকৈ কাম চাম কৰিলে কেতিয়াবা আই অলছ' গেট ডিষ্ট্ৰেক্টেড এণ্ড ভেৰি নেচাৰেল হয় এইটো বস্তু চ' যেতিয়া বেলেঞ্চ আউট কৰি মানে দিয়া হয় যে ৰাতি মানে মোবাইলটো মানে শোৱাৰ আগতে যদি আমি নাচাওঁ আৰু আমাৰ সেইটো টেণ্ডেঞ্চি থাকে চালে মানে চাই থাকিব ৰাতিপুৱা 3টা হৈ যাব চ' সেইবাবে ছাৰ থেংক ইউ ছ' মাছ আই থিংক সকলো ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ছাৰে যি ক'লে তোমালোকে আই থিংক ইউ উইল ট্ৰাই টু ফ'ল' ইট আৰু কৰি চোৱা মানে যিহেতু তোমালোকে বহুত মানে চেষ্টা কৰি আছে এণ্ড দিছ ইজ ইয়ৰ লাষ্ট শ্বট টু গেট দ্য এক্সাম চ' মেক ইট এণ্ড ব্ৰেক ইট একজেক্টলি চ' আৰু ময়ো এইটো আশা ৰাখিম যে তোমালোকে চাইনা মেডামে যিখিনি তোমালোকক মেথডটো দিলে সেই মেথডটো তোমালোকে ফ'ল' কৰি চোৱা আই এম চিয়'ৰ মানে তোমালোকে ইয়াৰ পৰা লাভৱান হ'বা চ' সেই আশাৰে আমাৰ এই ছিৰিজটোও শেষ হ'ল চাবা ভিডিঅ'বিলাক আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই চাবা কমেণ্ট কৰিবা আৰু চ' থেংক ইউ চাইনা থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ নমস্কাৰ